ধুমুহার সাথে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা বহু কমন এটা কমন মানে কি আৰু ঠিক তেনেকুৱা নহয় যে এইখিনি বস্তু আহিবই তেনেকুৱা নহয় কিন্তু মই তোমালোক এনেকুৱা কেইটামান বস্তু দিব গৈ আছো সেইকেইটা বস্তুৱে আহিব যদিও নাহে সেইকেইটা বস্তু ওপৰতে বনাই কৰি আহিব মানে তোমালোকে যিকেইটা মই দিম সেইকেইটা যদি তোমালোকে চাই যোৱা তোমালোকে এটা লছ নোহোৱা আৰু তোমালোকে যেনেকৈ নহওক কিবা অলপ নম্বৰ কৰি কিনে তোমালোকে আহিবই পাৰিবা ফিক্স চ' যিকেইটা দিছোঁ তোমালোকে সেইটা ভালকৈ চাবা এতিয়া বাস্তৱ সংখ্যা প্ৰথম বাস্তৱ সংখ্যা উলিয়াইছো চ' বাস্তৱ সংখ্যাৰ উদাহৰণটো তোমালোকে চাবা মই জাষ্ট কৈ যাম দে ইমান বেছি বুজাই নাযাওঁ ইমান বেছি বুজাই গৈ থাকিলে ভিডিঅ' লং হৈ গৈ থাকিব চ' ইমান বেছি বুজাই নাযাওঁ তোমালোকে কিতাপ মেলি কিনে কিতাপত চিনি ল'বা উদাহৰণটো তোমালোকে ভালকৈ চাবা উদাহৰণটো যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো ভালকৈ চাবা তাত সমাধান দিয়াই আছে যদি সমাধান তোমালোক স্কুলত বা টিউশ্যন যদি কৰি দিছে সেইখিনি ভালকৈ চাবা কি দিয়া আছে বা কি দিছে উদাহৰণ 3 চাবা most important উদাহৰণ 3 তাৰপাছত নেক্সট তোমালোকে অনুশীলনী 1.1 যে আছে সেই 1.1 ৰ যি 1 নম্বৰ কুৱেশ্যন কেইটা যে আছে 1 নম্বৰ যে কৰিব দিছে গখা উলিয়াব যে দিছে 1 নম্বৰ কেইটা সেই 1 নম্বৰতে তোমালোক কৰি দেখুৱা কেতিয়াও নাহে তোমালোকৰ এমসিকিউ আহিব সো গোটেইকেইটা চাই যাবা এটা এনেকুৱা এটা তোমালোকে বুদ্ধি লগাবা যিটো বুদ্ধি নেকি তোমালোকৰ এনসাৰ কেইটা মনত থাকে হল তাৰপিছত তোমালোকে 2 নম্বৰটো চাবা 3 নম্বৰ চাব নালাগে তোমালোকৰ 3 নম্বৰ নাহে তোমালোকে 4 নম্বৰটো চাবা 4 নম্বৰটো আহিব পাৰে 4 নম্বৰটো মোষ্ট কমন সেইটো আহিয়ে থাকে আৰু 5 নম্বৰটো চাবা 5 নম্বৰটো তোমালোকৰ মোষ্ট কমন সেইটো তোমালোকে চাবা হ'ব তাৰপিছত তোমালোকৰ উদাহৰণ 6 যিটো আছে তোমালোকে সেইটো চাবা উদাহৰণ 6 টো ভালকৈ চাবা উদাহৰণ 6 টো আহিব পাৰে এইবেলি উদাহৰণ 6 অহাৰ খুব কম চান্স আছে মানে উদাহৰণ 6 টো ভালকৈ চাবা উদাহৰণ 6 টো ভালকৈ চাবা হ'ব তাৰপিছত তোমালোকে চাব পাৰা তাৰপিছত তোমালোকে চাবা উদাহৰণ 7 তোমালোকক যিটো দিয়া আছে সেইটো চাবা উদাহৰণ 7 টো ভালকৈ চাবা উদাহৰণ 7 ভালকৈ চাবা উদাহৰণ 8 টো চাবা উদাহৰণ 8 টো অহাৰ খুব চান্স থাকে দুবাৰ আহি যাও সেইটো দুবাৰ আহি গৈছে সেইটো সো উদাহৰণ 8 টো তোমালোকে যি তোমালোকৰ যি 1.2 দিয়া আছে সেই 1.2 তোমালোকে ইমান বেছি চাব নালাগে 1 নম্বৰ চাব নালাগে 2 নম্বৰ তোমালোকে চাব নালাগে 3 নম্বৰ নালাগে চাব 3 নম্বৰ নালাগে তোমালোকে তাৰ পৰা অনলি 4 নম্বৰটো চাবা 4 নম্বৰটো আৰু 6 নম্বৰটো চাবা তাৰপৰা তোমালোকে 1 আৰু 1 2 3 4 1 2 3 তোমালোকে চাব নালাগে হ'ব তাৰপিছত নেক্সট তোমালোকৰ উপপাদ্য 1.4 টো তোমালোকে চাবা সেইটো মিছ নকৰিবা দেখুওৱা যে বা প্ৰমাণ কৰা যে √2 অপৰিমেয় সেইটো আহিব পাৰে হ'ব নেক্সট সেইটো চাবা তাৰপিছত তোমালোকে উদাহৰণ 9 টো তোমালোকে চাবা প্ৰমাণ কৰা যে √3 অপৰিমেয় বা দেখুওৱা যে √3 অপৰিমেয় তেনেকৈ আহিব পাৰে হ'ব তোমালোকে সেইটো চাবা তাৰপিছত তোমালোকৰ উদাহৰণ 10 যেটো আছে দেখুওৱা যে 5 - √3 এগুলাটো তাত কিতাপত কৈ দিছে বা স্কুলত কৈছে চাগে সো সেইটো ভালকৈ চাবা আহিব পাৰে তাৰপিছত তোমালোকে উদাহৰণ 11 টো চাবা উদাহৰণ 11 তোমালোকৰ আহিব পাৰে দেখুওৱা যে 3√2 অপৰিমেয় সেইটো আহিব পাৰে তোমালোকে চাবা তাৰপিছত 1.3 তোমালোকৰ বৰ বিশেষ চাব লগা নাই 1.3 তোমালোকে অনলি 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা আৰু 3 নম্বৰত থকা 1 আৰু 1 2 চাব নালাগে তোমালোকে অনলি 3 নম্বৰ 3 টো চাবা হ'ব এইখিনি তোমালোকে চাব নালাগে এইখিনি আছিল বাস্তৱ সংখ্যা কিতাপৰ পৰা দিব লগা কোৱেশ্চন আনসাৰ তাৰপিছত তোমালোকৰ যি কোৱেশ্চন বেংক আছে সেই কোৱেশ্চন বেংকৰ পৰা মই কৈছিলো যে ইয়াৰে এটা কোৱেশ্চন বেংকত চোৱা কোৱেশ্চন বেংকৰ পৰা আহিব লগা এবাৰ আহিব লগা তোমালোকক মই দি আছো তাৰ আগতে চোৱা এই যিটো কোৱেশ্চন আছে এইটো কোৱেশ্চন মই তোমাক অলৰেডি দিলোৱে যে ইকুইলিব্ৰিয়াম তোমালোকে হেভ কৰি 4 1 দেখুৱাব দিছো সো প্ৰমাণ কৰা যে এইটো অলৰেডি তোমালোক মই দিলো তাৰপিছত 3 নম্বৰটো তোমালোকে চাব পাৰা এবাৰ 3 নম্বৰটো আহিব পাৰে হা কোৱেশ্চন বেংকৰ পৰা যিকেইটা কিতাপৰ পৰা দিছে সেইটা মই কৈ নাথাকো তাৰে তোমালোকে চাব পাৰা 3 নম্বৰটো চাব পাৰা 3 নম্বৰ কুৱেশ্চনটো যদি নাই তোমালোকে লিখি লবা ইয়াৰ পৰা স্ক্ৰিনশ্বট মাৰি লবা সো 3 নম্বৰ কুৱেশ্চনটো তোমালোকে চাব পাৰা যদি নাই মোক জনাবা তাৰপাছত তোমালোকে চাব পাৰা 5 নম্বৰ কুৱেশ্চনটো তোমালোকে চাব পাৰা তাৰপাছত তোমালোকৰ এইকেইটা মই দিছোৱে বাৰু তোমালোক অলৰেডি মই দিলোৱে তোমালোকে এইকেইটা তাৰপাছত তোমালোকে চাব পাৰা যিটো তোমালোকৰ 10 নম্বৰ আছে লাষ্ট যিটো কুৱেশ্চন আছে এই কুৱেশ্চনটো তোমালোকে চাব পাৰা হ'ব এইটো কুৱেশ্চন অলৰেডি তোমালোকক দিলোৱে বাৰু মানে নেক্সট এবাৰ তোমালোকক মই নেক্সট বহুপদলৈ আহিছো বহুপদত কি হয় তোমালোকে খিনি চাবা বহুপদখিনি দেখুৱাই দিও সো বহুপদৰ কাৰণে তোমালোকে উদাহৰণ 2 ভালকৈ চাবা উদাহৰণ 2 টো আহি থাকে বহুত কমন হয় তাৰপিছত উদাহৰণ 3 আহি থাকে বহুত বেছি কমন হয় উদাহৰণ 3 টো সো উদাহৰণ 3 টো চাবা হ'ব তাৰপৰা তোমালোকে চাব পাৰা উদাহৰণ 5 সত্যাপন কৰা যায় এইটো সত্যাপন কৰা কিন্তু কিতাপত লিখা আছে এইটো পৰীক্ষা দৃষ্টিকোণৰ পৰা নহয় বুলি কিন্তু এইটো যোৱাবাৰ তাৰ আগৰবাৰ এবাৰ আহিছিল চাগে সো এবাৰ অহা চান্স আছে সো তোমালোকে চাবা উদাহৰণ 5 টো এবাৰ তোমালোকে চাই যাবা তাত কিতাপত তোমালোক কৈ দিয়েই আছে তাৰপিছত অনুশীলনী 2.2 যে আছে
সেই 1 নম্বৰীয়া যিকেইটা কুৱেশ্যন আছে 1 নম্বৰ যি কুৱেশ্যন আছে চ' 1 নম্বৰত থকা 1টো চাব পাৰা 2টো চাব পাৰা 3টো চাব পাৰা আৰু 5টো চাব পাৰা এইটা খুব বেছি কমন আহি থাকে গোটেইকেইটা চাবা আৰু মই যিকেইটা কমন সেইটা মই পাই দিছো চ' 2 নম্বৰ তোমালোকে চাব নালাগে এটা নালাগে 3 নম্বৰ তোমালোকে চাব নালাগে 3 নম্বৰ নালাগে এইবিলাক চাব নালাগে ডাইৰেক্টলি চাবা তোমালোকে উদাহৰণ 7 টো মোষ্ট কমন কুৱেশ্যন হয় উদাহৰণ 7 টো ভালদৰে চাবা তাৰপিছত তোমালোকে চাব পাৰা উদাহৰণ 8 টো বহুত বেছি কমন হয় চ' উদাহৰণ 8 টো আহিয়ে থাকে চ' উদাহৰণ 8 টো ভালদৰে চাবা তাৰপিছত চাব পাৰা তোমালোকে উদাহৰণ 9 টো তোমালোকে আহি থাকে চ' উদাহৰণ 9 টো ভালদৰে চাবা তাৰপিছত তোমালোকে যি 2.3 আছে সেই 2.3 পৰা তোমালোকৰ বাকিকেইটা চাব নালাগে ডাইৰেক্টলি তোমালোকে আহি কিনে চাব পাৰা ডাইৰেক্ট 3 নম্বৰ চাবা 4 নম্বৰ চাবা 5 নম্বৰটো চাব নালাগে তাৰপিছত তোমালোকৰ 6 নম্বৰ চাবা 6 নম্বৰ 1 আৰু 2 চাবা তাৰপিছত 3টো চাব পাৰা দেই 6 নম্বৰ 3টো তোমালোকে চাবা তাৰপিছত তোমালোকে চাব পাৰা 7 নম্বৰ চাব পাৰা 7 নম্বৰ 1 আৰু 2 এটা চাব পাৰা তাৰপিছত 2.4 যি ঐচ্ছিক আছে সেই ঐচ্ছিকৰ পৰা মানে এডভান্স লেভেল আছে 2টো চাব পাৰা তোমালোকে তাৰপিছত 4টো চাব পাৰা আৰু 5টো চাব পাৰা হল এইকেইটা তোমালোকে চাবা এতিয়া আহা তোমালোকক মই কুৱেশ্যন বেংকৰ পৰা কি আহে তোমাক মই তোমালোকক সেইটো দেখুৱাই দিওঁ চ' কুৱেশ্যন বেংকৰ পৰা যদি এইবাৰ চোৱা তোমালোকে 20 চাব পাৰা হ'ব 20টো চাবা তাৰপিছত 1 নম্বৰটো চাবা তাৰপিছত চাব পাৰা তোমালোকে 2 নম্বৰটো চাব পাৰা হলে এইকেইটা বাৰু মই কিতাপৰ পৰা দিছোৱে দেই এইকেইটা মই অলৰেডি কিতাপত দিছোৱে হলে মই কুৱেশ্যন বেংকৰ পৰা যিখিনি দিব লাগে তোমালোকে সেইখিনি দি দিছো আৰু এবাৰ চাবা তাৰপিছত তোমালোকে এবাৰ চাব পাৰা 4 নম্বৰটো চাব পাৰা 4 নম্বৰটো খুব বেছি হেৰি হয় কমন হয় 4 নম্বৰটো চাব পাৰা তাৰপিছত 5 নম্বৰটো চাব পাৰা খুব বেছি কমন হয় 6 চাব পাৰা তাৰপাছত তোমালোকে 8 নম্বৰটো চাব পাৰা 8 নম্বৰটো খুব বেছি কমন হয় এইখিনি বস্তু চাবা আৰু 9 নম্বৰটো এবাৰ চাই থৈ দিবা আৰু একো নাই হয় চ' 9 নম্বৰটো এবাৰ চাবা এইখিনি হ'ল তোমালোকৰ বহুপদ আৰু বহুপদ আৰু তোমালোকৰ বাস্তৱ সংখ্যাৰ কমন যিখিনি দিছিলোঁ এইখিনি ভালকে চাবা আৰু যদি এইখিনিৰ পৰা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা বা যিখিনি বস্তু দিলোঁ সেইখিনি কিতাপৰ পৰা তোমালোকে মিলাই কৰি চাব পাৰা আৰু যদি কিবা নোটছ নাই তেনেহ'লে মোক জনাব পাৰা স্ক্ৰীনত তোমালোকৰ হোৱাটছএপ নাম্বাৰ দি আছে কণ্টেক্ট কৰিবা